নমস্কাৰ আপোনালোক সকলোকে এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম 2022 বৰ্ষৰ নতুন ভোটাৰ তালিকাখন প্ৰকাশ পাইছে। আপোনালোকে কেনেকৈ নিজৰ মোবাইলত ডাউনলোড কৰি পেলাই আপোনাৰ পৰিয়ালৰ সদস্যৰ সকলোৰে নাম শুদ্ধকৈ প্ৰকাশ পাইছে নে আপোনালোকে চেক কৰিব পাৰিব। চেক কৰিব হ'লে আপোনালোকে প্ৰথমে যিকোনো এটা ক্ৰম ব্ৰাউজাৰত NVSP বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত ওপৰত দেখিবলৈ পাইছে NVSPৰ প্ৰথম ওপৰৰ যিটো লিংক দেখিব পাইছে সেই লিংকত ক্লিক কৰি দিব। লিংকত ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন হ'ব। স্ক্ৰল ডাউন হৈ পেলাই ডাউনলোড ইলেক্ট্ৰেল ৰুল PDF ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত সিলেক্ট ষ্টেটটো আপোনালোকে সিলেক্ট কৰি দিব অসম বুলি। তাৰ পাছত গো আছে, গোত ক্লিক কৰি দিব। গোত ক্লিক কৰি দিয়াৰ পিছত অলপমান পেজটো লোড ল'ব। তাৰপিছত PDF ইলেক্ট্ৰেল ৰুল ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ তাত দেখিব পাইছে সিলেক্ট ডিষ্ট্ৰিক্ট আহিছে। ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত সিলেক্ট LSC নেমটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত সিলেক্ট পুলিং ষ্টেচনটো আপোনাৰ পুলিং ষ্টেচন কি হয় আপোনালোকে সিলেক্ট কৰি ল'ব আপোনাৰ পুলিং ষ্টেচনটো। তাৰপিছত মাদাৰ ৰোল ছাপ্লিমেণ্ট এইটো এনেকৈ থাকিব দিব। তাৰপিছত তলত দেখিব পাইছে 45+2 এইটো টোটেল কৰি পেলাই আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ভিউ ৰুলটো দেখিব পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নতুন ভোটাৰ তালিকাখন ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে চেক কৰিব আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰে নাম ভালকৈ প্ৰকাশ পাইছে নে নতুন ভোটাৰ তালিকাখনত। এনেকৈ আপুনি অতি সহজতে নিজৰ মোবাইলত ডাউনলোড কৰি পেলাই আপোনালোকে চেক কৰিব আপোনাৰ ভোটাৰ তালিকাখনত শুদ্ধকৈ প্ৰকাশ হৈছে নে নাই।